সাহস এই পৰিয়ালটো একেবাৰে দুখীয়া পৰিয়াল আৰু আৰ্থিকভাৱেও বহুত অসুবিধাৰ সৃষ্টি হৈ আছে সিহঁতৰ। আৰু এই ছোৱালীজনী যে দেখিছে, ছোৱালীজনী এইবাৰ পৰীক্ষা দিছে, মেট্ৰিক পৰীক্ষা ভাল ৰিজাল্ট কৰিছে। এতিয়া এডমিশ্যনৰ কাৰণে তাই সিহঁতৰ পৰিয়ালটোৰ মানে টকা পইচাৰ অভাৱ, আৰ্থিক অৱস্থা একেবাৰে বেয়া। বুকুর মাজা চলে কলি যার খুন, মনরা কাহারে তুমি মুরজু। বুকুর মাজা চলে কলি যার খুন, মনরা কাহারে তুমি মুরজু। দূরে দূরে থাকিও ইমান কাহ, দূরে 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 থাকিও ইমান কাহ। আশা যে লুকাই তুমি হিয়ার মাঝত, খপনত ঘনে ঘনে ভুমুকি মারা। কিয় আহি মনে মনে আমনি করা, বুকুর মাজত জলে কলি যার খুন, মনরা কাহারে তুমি মুরজু। বারে বারে হেঁটো হেরে চাও পদুলি, উকা উকা নদী থাকে দূরে গধূলি। বারে বারে হেঁটো হেরে চাও পদুলি, উকা উকা নদী থাকে দূরে গধূলি। মরমর কথা বল কাকু কব নোয়ারি, জানে মরু তুমি তাহলে আহানা ঘরে। পূজা করি নিহাতি তোমার কথাকে ভাবি থাকু সুপি। বুকুর মাজত চলে কলি যার খুন, মনরা কাহারে তুমি মুরজু। পরীক্ষাটো অলপ বৰ্তমান ভালেই হৈছে, কিন্তু আমি এতিয়া সেইমতে এডমিশ্যন দিব পৰা নাই। চৰকাৰী হস্পিটেল পালে ভাল পায় বা হিন্দী পায়, আমি তেনেকৈ কিনি পেলাই যদি পঢ়াম তাতে আমাৰ চিন্তা ইমান হিন্দী, গতিকে কষ্ট, এসাঁজ খাম এসাঁজ নহ'ম, এতিয়া আমি উপায় নহয়। এতিয়া দুসো করে ঘুরি আহে দুখনি গুরি, পীর আহে আরো যায় মাথু খুরি। দুসো করে ঘুরি আহে দুখনি গুরি, পীর আহে আরো যায়
দেউতাক সামান্য পাণ দোকানী, মই এখন প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী চাই পেলাই মই দুবেলা দুমুঠি ভাত খাই আছোঁ আৰু মই ছোৱালীটোক চাই আছোঁ। তাৰ কাৰণে মই বহুত দুখিত। তাই ভাল ৰিজাল্ট কৰিব লাগিছিল, কিন্তু মোৰ দুৰ্বলতাৰ কাৰণে তাই ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। তাৰ কাৰণে মই বহুত দুখিত। আৰু সেইকাৰণে আমাৰ নাৰায়ণ ডেকা ছাৰে আৰু আমাৰ মুখ্যমন্ত্ৰী ছাৰে আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে যেন তাইক অলপ সকাহ দিয়ে এতিয়া। তাইৰ মই হাই ছেকেণ্ডাৰী ৰিজাল্টৰ কাৰণে বহুত আশা কৰি আছোঁ। তাই যেন এজনী ভাল ছাত্ৰী হৈ সকলো সুখ দিয়ে, কিন্তু মই জীৱনত বহুত দুখ পাইছোঁ। তাইৰ পৰাও মই বহুত দুখ পালোঁ। তাইক মই বহুত এবাৰ মোৰ লগতে বেংগলোৰত লৈ গৈছোঁ। তাইক বেংগলোৰত মই নিজে চিকিৎসা কৰি আনিছোঁ। এইটো মোক চৰকাৰৰ ফালৰ পৰাই দিছে। এইটোও মই বহুত সুখী, কাৰণ মই তাইক চিকিৎসা কৰিব তোমার কথাকে ভাবি থাকু সুখী।